এখন হৈছে চাংচাৰি বজাৰ হয় আৰু বাছ ষ্টেণ্ডত আমি ৰখি আছোঁ মোৰ ছোৱালীৰ বিয়াত মাতিবলৈ আমি যাম বাছ ৰখি আছোঁ আমি এয়া আৰু এয়া অৱশেষত আমি বাছ পালোঁ আৰু বাছত উঠিলোঁ এয়া মোৰ ভাইটি আৰু বৌ মোৰ লগতে আছে আমি তিনিওজনে বিয়াত মাতিবলৈ গৈ আছোঁ আৰু মই তাৰে কিছু জাৰ্নি মই কেনেকৈ বিয়াত মাতিম কেনেকৈ কি কৰিম তাৰে কিছু মই দেখুৱাম বহু কষ্ট হয় কেতিয়াবা বাছত কেতিয়াবা ই ৰিক্সাত কেতিয়াবা আমি টেম্পুত আৰু কেতিয়াবা অটোত কিছু জাগাত খোজ কাঢ়িব লগাটো পৰে কাৰণ গাড়ী নাযায় এয়া দেখিছে আপোনালোকে কিমান খোজ কাঢ়িব লগাত পৰে উপায় নাই কি কৰিম এবাৰ অটোত উঠিছোঁ কেতিয়াবা টেম্পোত উঠিছোঁ দেখিছে আপোনালোকে আৰু এয়া খোজ কাঢ়িও গৈ আছোঁ কোনো কথা নাই যিহেতুকে কিবা এটা কাম আমি হাতত লৈছোঁ যিহেতুকে তাক পূৰা কৰিবই লাগিব যিমান কষ্ট নহওক কিয় তাৰপিছত এয়া কেতিয়াবা আমি বজাৰো কৰিছোঁ মাজে সময়ে কাৰণ বিয়াৰ বজাৰ থাকে এদিনত নহয় আৰু কেতিয়াবা মানে পাহৰিও যোৱা যায় এনেকৈ সময় লাগে যিহেতুকে এনেকৈ বজাৰো কৰি আছোঁ মাজে মাজে আৰু বিয়াতো মাতি আছোঁ পিছদিনা আকৌ আমি বিয়াত মাতিবলৈ ওলালোঁ এয়া দেখিছে আমি ই ৰিক্সাত উঠিছোঁ আৰু গাঁৱৰ জেগা হয় বাছ ষ্টেণ্ডৰ পৰা বহু ভিতৰলৈ যাব লগাত পৰে আৰু এনেকৈ ই ৰিক্সা ল'ব লগাত পৰিলে আকৌ বেলেগ ফালে যাবলৈ আমি বাছত উঠিলোঁ এয়া আমি বাছত গৈ আছোঁ এয়া আমি চিপাঝাৰলৈ গৈ আছিলোঁ সেইদিনাখন আৰু চিপাঝাৰলৈ গৈ আমি বাছ ষ্টেণ্ডত নামি ভিতৰ ফালে খোজকাঢ়ি গৈ আছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব অইন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই ফ্ৰেণ্ডছ